নমস্কাৰ সকলোকে আজি যেহেতু মোৰ বাবে এক বিশেষ দিন আজি দিনটিৰ পৰা আৰম্ভণি হৈছে শাওন মাহ প্ৰতি বছৰ অতি অপেক্ষাৰে ৰৈ থকা শাওন মাহটি আজি দিনটিৰ পৰা আৰম্ভ হৈছে প্ৰায় 19 বছৰৰ পাছত 2023 বৰ্ষত শাওন মাহত মলমাহ পৰাৰ বাবে আমি 8টা কুহুম বা উপবাসে থাকি দুমাহ বধ থবলৈ প্ৰতিশ্ৰুতি লৈছোঁ হেতু কাৰণে সোনকালে শুই উঠি মন্দিৰলৈ বুলি ওলাই গৈছোঁ কিন্তু প্ৰথমতে পূজাৰ বস্তুবোৰ লৈ আমি বজাৰলৈ বুলি গৈ আছো এতিয়া ইয়া পালোহি আমি মন্দিৰত আৰু ইয়া পূজা কৰি হৈ গ'ল কিন্তু মন্দিৰত যেহেতু ফোন সোমাব নোৱাৰি হেতু কাৰণে বাহিৰৰ পৰা আপোনালোকক দেখালোঁ বহুত ভাল লাগিলে তাৰপিছত ইয়া বধ আছো বাবে পাপাই আমাক বজাৰৰ পৰা ফলমূল লৈ আনিলে এইবোৰ ফলমূল আমি কাটি মেলি লৈ খাব লৈছোঁ বা অকণমান কমেডি কৰি কথা কৈ আছিলে এইবোৰ খাবলৈ কঁঠালো খাইছোঁ হা তাৰপাছত এয়া আমি পাছবেলালৈ আকৌ ওলাই গ'লোঁ যিহেতু শাওন মাহ আমি কমেডি এডোখৰত কমেডি হয় তাৰপিছত যিটো শাওন মাহ সেইটো কাৰণে আমি শাক পাচলি আনিবলৈ কাৰণে গ'লোঁ তাৰপিছত ইয়াত হোটেলত সোমালোঁ হোটেলত মিঠাইৰ কাৰণে নহয় হা পেপচি ল'বলৈ কাৰণেহে মাজা ল'বলৈ কাৰণেহে সোমালোঁ তাৰপিছত চব্জি বজাৰত গৈ চব্জিসমূহ লৈ আহিলোঁ তাৰপিছত এয়া অকণমান গৈ থাকোঁতে বাভাগৰ ওচৰত খাই চেণ্ডেলযোৰ ছিঙি থাকিলে এইটো চকচোন তাৰপাছত উপায় নাপাই আমি টুকটুকিতে গৈ আছোঁ আৰু ঘৰলৈ বজাৰৰ পৰা বেছি দূৰ নহয় বাৰু আমাৰ ঘৰ তাৰপিছত এয়া ঘৰ পালোহি তাৰপাছত আমি বইল ভাত বছৰৰ মূৰত বইল ভাত দি খাইছোঁ কি যে টেষ্টি ইমান সোৱাদ লাগিলে খাই এয়া বা বনোৱা বইল ভাত চিন্তিৰ বাবে ইমানেই মোমেনি ব্লগটি সকলোকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।